নমস্কাৰ, তোমালোকক লক্ষ্য লাৰ্ণিং হাব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ক্লাছ 10 বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ MCQ কিছুমান ডিসকাস কৰিম। আমাক কুৱেশ্যনটো দিয়া আছে পানীৰ বিদ্যুৎ বিশ্লেষণৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? A সংযোজন, B বিযোজন, C অপসাৰণ, D তাপবৰ্জি। আমাৰ পানীৰ বিদ্যুৎ বিশ্লেষণ বিক্ৰিয়াৰ সমীকৰণটো হৈছে 2H2O কাৰ্চিন 2H2 গেছ প্লাস O2 গেছ। ফাৰ্ষ্ট আমি সংযোজন বিক্ৰিয়ানো কাক বোলে তাক জানিব লাগিব। সংযোজন বিক্ৰিয়া হৈছে বিক্ৰিয়ক সাইডে যদি A+B থাকে কাৰ্চিন, যদি বিক্ৰিয়াজাত পদাৰ্থ বলে AB হৈ যায় তেতিয়া এটো সংযোজন বুলি কোৱা হয় কাৰণ লগ লাগি গৈছে। আৰু বিযোজন হৈছে যদি AB বিক্ৰিয়ক সাইডে যদি লগ লাগি থাকে আৰু বিক্ৰিয়াজাত সাইডৰ ফালে যদি A+B বেলেগ বেলেগ হৈ যায় এটো বিযোজন বুলি কোৱা হয়। সো আমাৰ ইয়াত এটো বেলেগ বেলেগ হৈ গৈছে 2H2O একেলগে আছে কিন্তু বিক্ৰিয়াজাত ফালে 2H2 + O2 দুটা বেলেগ বেলেগ হৈ গৈছে। সো আমাৰ শুদ্ধ এনসাৰটো হ'ব বিযোজন। তাৰ পাছত অপসাৰণ বিক্ৰিয়ানো কি? AB যদি লগ লাগি থাকে প্লাস C যদি বিক্ৰিয়াজাত পদাৰ্থ ফালে A আতৰি গৈ B আৰু C লগ লাগে তেতিয়া তাক অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয়। আমাৰ ইয়াত সংযোজন, বিযোজন বা অপসাৰণ বিক্ৰিয়াত যদি তাপ ওলাই হিট প্ৰভাইড কৰে হেতুক আমাৰ তাপবৰ্জি প্ৰক্ৰিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আমাক সুধিছে তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? অপচন A অপসাৰণ, অপচন B বিযোজন, অপচন C D অপসাৰণ, অপচন D সংযোজন। সো আমাৰ অপসাৰণ বিক্ৰিয়াটো হৈছে বিক্ৰিয়ক ফালে A+ BC একেলগে থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থ ফালে AB লগ লাগে C টো এলিমিনেট কৰি দিয়ে, এটো হৈছে অপসাৰণ। আৰু নেক্সট বিযোজনটো হৈছে A আৰু B লগ লাগি থাকে কিন্তু বিক্ৰিয়াজাত পদাৰ্থ ফালে A আৰু B বেলেগ বেলেগ হৈ যায়, এটো হৈছে বিযোজন। D অপসাৰণ হৈছে A আৰু B লগ লাগি থাকে বিক্ৰিয়কৰ ফালে আৰু C আৰু D লগ লাগি থাকে বিক্ৰিয়কৰ ফালে। সো আমাৰ বিক্ৰিয়াজাতৰ ফালে A লগত D লগ লাগেহি আৰু B লগত C লগ লাগে। সো এটো এক্সচেঞ্জ হৈছে A লগত D এক্সচেঞ্জ হৈছে, B লগত C এক্সচেঞ্জ হৈছে। সো এই বিক্ৰিয়াটোকে D অপসাৰণ বুলি কোৱা হয়। ইয়াত আয়নৰ এক্সচেঞ্জ হয়। সো আমাৰ শুদ্ধ এনসাৰটো হ'ব D অপসাৰণ। আমাৰ নেক্সট কুৱেশ্যনটো দিছে প্ৰাকৃতিক গেছৰ দহনৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপচন A তাপগ্ৰাহী, অপচন B তাপবৰ্জি, অপচন C সংযোজন, অপচন D অৰ্ধক্ষেপণ। আমাৰ প্ৰাকৃতিক গেছৰ দহনৰ বিক্ৰিয়াটো সমীকৰণ হ'ল CH4 + 2O2 কাৰ্চিন CO2 + 2H2O + হিট। আমাৰ প্ৰাকৃতিক গেছৰ দহনৰ বিক্ৰিয়াটোত তাপবৰ্জি প্ৰক্ৰিয়া হয়। অপচন B টো শুদ্ধ কাৰণ আমাৰ প্ৰাকৃতিক গেছ দহন হওঁতে আমাক তাপ দিয়ে, তাপটো এৰি দিয়ে, সো তাপবৰ্জি হয়। নেক্সট কুৱেশ্যনটো আমাক দিছে ZNO + C কাৰ্চিন Zn + CO এই বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে অপচন A ZNO, C অপচন B Zn, CO অপচন C ZNO, CO অপচন D C, ZNO। ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব জাৰণ কি হয়। জাৰণ হৈছে অক্সিজেনৰ য'ত যোগ হয় হেতুক জাৰণ বুলি কোৱা হয়। এতিয়া আমাৰ ৰিয়েকচনটো ইয়াত চাবা আমাৰ ZNO আৰু CO ৰ মাজত কি হৈছে জাৰণ ঘটিছে। য'ত অক্সিজেন আতৰি যায় হেতুক বিজাৰণ বোলে। সো আমাৰ ZNO লগত Zn হৈ গৈছে, এটো বিক্ৰিয়া কি হৈছে এটো বিজাৰণ হৈছে। আমাৰ ইয়াত এতিয়া জাৰিত আৰু বিজাৰিত পদাৰ্থ সুধিছে য'ত অক্সিজেনটো ইয়াৰ পৰা আতৰি আহি যোগ হ'ব হেতুক আমাৰ জাৰিত পদাৰ্থ বুলি কয়। এতিয়া ZNO ৰ পৰা অক্সিজেনটো আতৰি আহিব, আতৰি আহি য'ত লগ লাগিব যোনটো আছে এটো কাৰ্বনটো ইয়াক জাৰিত বুলি কোৱা হয়, জাৰিত পদাৰ্থ। যোনটোৰ পৰা আমাৰ অক্সিজেনটো আতৰি যাব হেতুক আমাৰ বিজাৰিত পদাৰ্থ বুলি কোৱা হয়। এতিয়া আমাৰ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন D কাৰ্বন, জিংক অক্সাইড। আমাৰ নেক্সট কুৱেশ্যনটো আগৰটো গতেই কৈছে যে MnO2 + 4HCl কাৰ্চিন MnCl2 + 2H2O + Cl2 এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে অপচন A HCl, MnO2, অপচন B HCl, MnCl2, অপচন C MnO2, HCl, অপচন D MnO2, Cl2।
আমাৰ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এটো। তোমালোকে ইয়াত চোৱা অক্সিজেনটো আঁতৰি গৈ ক'ত লাগিছেগে এইচৰ লগত। চ' আমাৰ এই HCl টো হৈছে জাৰিত পদাৰ্থ আৰু যোনটো অক্সিজেনটো য'ৰ পৰা আঁতৰি গৈছে সেইটো হৈছে বিজাৰিত পদাৰ্থ, য'ত MnO2টো বিজাৰিত পদাৰ্থ। নেক্সট কুৱেশ্যনটো সুধিছে মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল অপশ্যন এ মেগনেছিয়াম কাৰ্বনেট, অপশ্যন বি মেগনেছিয়াম নাইট্ৰেট, অপশ্যন চি মেগনেছিয়াম অক্সাইড, অপশ্যন ডি মেগনেছিয়াম হাইড্ৰক্সাইড। চ' আমি আগে ইয়াৰ সমীকৰণটো জানিব লাগিব Mg + O2 কাৰ্চিন MgO। ইয়াত চোৱা অক্সিজেনটো লগ লাগিছেগে বিক্ৰিয়াজাত পদাৰ্থৰ ফালে, চ' অকল এটা অক্সিজেন লগ লাগিছে MgO বনাইছে। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মেগনেছিয়াম অক্সাইড। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ সংযোজন, অপশ্যন বি বিযোজন, অপশ্যন চি তাপবৰ্জি, অপশ্যন ডি এ আৰু চি। চ' আমি প্ৰথমতে পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণটো জানিব লাগিব। ইয়াৰ সমীকৰণটো হৈছে CaO চলিড প্লাছ H2O লিকুইড কাৰ্চিন CaOH2 একুয়া। চ' আমি দেখিলোঁ যে CaO আৰু H2O বিক্ৰিয়াজাত পদাৰ্থৰ ফালে লগ লাগিছে। যদি লগ লাগে এইটোক আমি সংযোজন বুলি কোৱা হয়। চ' সংযোজন হয়। আৰু এটা কথা তাত আছে যে এই বিক্ৰিয়াটোত তাপ ওলায়। আমি যেতিয়া চূণবোৰ ঘৰত গলাওঁ, চূণবোৰ যেতিয়া খাবলৈ ঘৰত গলোৱা হয় তাৰ পৰা তোমালোকে দেখিছা যে তাৰ পৰা তাপ ওলায়। চ' আমি আঁতৰত থৈ দিম গলালে। চ' এইটো দুইটাই হয়, সংযোজনো হয় তাপবৰ্জিও হয়। চ' অপশ্যন ডিটো শুদ্ধ হ'ব। আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে চূণশিল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ সংযোজন, অপশ্যন বি বিযোজন, অপশ্যন চি অপসাৰণ, অপশ্যন ডি তাপবৰ্জি। আমি আগে চূণশিল উত্তপ্ত কৰি পোৰা চূণ পোৱা বিক্ৰিয়াটোৰ সমীকৰণটো জানিব লাগিব। ইয়াৰ সমীকৰণটো হৈছে CaCO3 কাৰ্চিন CaO প্লাছ CO2। চ' আমি ইয়াত দেখিলোঁ যে প্ৰথমতে বিক্ৰিয়কত লগ লাগি আছে আৰু বিক্ৰিয়াজাত ফালে দুইটা বেলেগ বেলেগ হৈ গৈছে। চ' আমাৰ বেলেগ বেলেগ হৈ গ'লে এইটোক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। চ' আমাৰ এনচাৰটো হ'ব অপশ্যন বি বিযোজন। নেক্সট কুৱেশ্যনটো আমাক দিছে লেড নাইট্ৰেটৰ তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন নহয়? অপশ্যন এ PbO, অপশ্যন বি NO2, অপশ্যন চি N2, অপশ্যন ডি O2। আমি ফাৰ্ষ্ট জানিব লাগিব লিড নাইট্ৰেটৰ তাপীয় বিয়োজনৰ সমীকৰণটো। আমাৰ সেইটো হ'ব 2PbNO3 ব্ৰেকেট 2 কাৰ্চিন 2PbO প্লাছ 4NO2 প্লাছ O2। লিড নাইট্ৰেটৰ তাপীয় বিয়োজনৰ পৰা বিক্ৰিয়াজাতত কি ওলাইছে? 2PbO 4NO2 আৰু O2 ওলাইছে। আমাৰ ইয়াত কি ওলোৱা নাই? N2টো ওলোৱা নাই। চ' অপশ্যন চিটো শুদ্ধ, N2টো ওলোৱা নাই। আমাক নেক্সট কুৱেশ্যনটো সুধিছে চিলভাৰ ব্ৰমাইডৰ সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ বিযোজন, অপশ্যন বি সংযোজন, অপশ্যন চি তাপগ্ৰাহী, অপশ্যন ডি এ আৰু চি। ত' আমি আগে ইয়াৰ সমীকৰণটো জানিব লাগিব। ইয়াৰ সমীকৰণটো হৈছে 2AgBr কাৰ্চিন 2Ag প্লাছ Br2। ত' আমি গম পালোঁ যে বিক্ৰিয়ক ফালে 2AgBr আছে, কিন্তু বিক্ৰিয়াজাত পদাৰ্থ ফালে 2Ag আৰু Br2টো বেলেগ বেলেগ হৈ গৈছে। চ' বেলেগ বেলেগ হৈ গ'লে আমি কি গম পাওঁ? এইটো এটা বিযোজন বিক্ৰিয়া আৰু ইয়াত তাপ শুহি লয়। তাপ শুহি লোৱাটোক আমাক তাপগ্ৰাহী বুলি কোৱা হয়। চ' আমাৰ অপশ্যন ডিটো শুদ্ধ হ'ব। এইটো এটা বিযোজন আৰু তাপগ্ৰাহী বিক্ৰিয়া হয়। নেক্সট কুৱেশ্যনটো আমাক সুধিছে ফেৰাছ ছালফেটৰ তাপীয় বিযোজনত উৎপন্ন হয় অপশ্যন এ SO2, অপশ্যন বি SO3, অপশ্যন চি Fe2O3, অপশ্যন ডি ওপৰৰ আটাইকেইটা। আমি আগে ইয়াৰ সমীকৰণটো জানিব লাগিব। ইয়াৰ সমীকৰণটো হৈছে 2FeSO4 কাৰ্চিন SO2 প্লাছ SO3 প্লাছ Fe2O3। চ' আমি গম পালোঁ যে 2FeSO4 ফেৰাছ ছালফেটৰ পৰা কি ওলাইছে? SO2, SO3, Fe2O3। চ' আমি ইয়াত থকা গোটেইকেইটাই হ'ব। চ' অপশ্যন ডিটো শুদ্ধ, ওপৰৰ আটাইকেইটা। নেক্সট কুৱেশ্যনটো আমাক সুধিছে BaCl2 প্লাছ H2SO4 কাৰ্চিন BaSO4 প্লাছ 2HCl
এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ অপসাৰণ, অপশ্যন বি দ্বি অপসাৰণ, অপশ্যন চি অৰ্ধক্ষেপণ, অপশ্যন ডি বি আৰু চি। আমাৰ ইয়াত তোমালোকে সমীকৰণটোত চোৱা BaCl2 প্লাছ H2SO4 লগত Ba লগত SO4 লগ লাগিছে আৰু 2H লগত ক্লৰাইড লগ লাগিছে Cl। চ' আমাৰ আয়নকেইটা এক্সচেঞ্জ হৈছে Ba লগত SO আৰু Cl লগত 2H। চ' এইটো আমি দ্বি অপসাৰণ বুলি ক'ব পাৰোঁ এই বিক্ৰিয়াটো। আৰু ইয়াত অৰ্ধক্ষেপণ, ইয়াত কিছুমান অৰ্ধক্ষেপ পৰি যাব, চ' এইটো অৰ্ধক্ষেপণো হয়। চ' অপশ্যন ডিটো শুদ্ধ, দ্বি অপসাৰণ আৰু অৰ্ধক্ষেপণ। নেক্সট কুৱেশ্যনটো সুধিছে 2Cu প্লাছ O2 কাৰ্চিন 2CuO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে অপশ্যন এ CuO, O2, অপশ্যন বি Cu, O2, অপশ্যন চি O2, CuO, অপশ্যন ডি Cu, CuO। আমাৰ ইয়াত তোমালোকে চোৱা Cu লগত অক্সিজেনটো লগ লাগিছে, চ' এই পদাৰ্থটো হৈছে জাৰিত পদাৰ্থ। চ' অক্সিজেনটো ইয়াৰ পৰা ওলাই গৈছে, চ' এইটো বিজাৰিত পদাৰ্থ হ'ব O2টো। চ' অপশ্যন বিটো আমাৰ শুদ্ধ, Cu আৰু O2। নেক্সট কুৱেশ্যনটো আমাক সুধিছে কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ টুকুৰা এটা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ অপসৰণ, অপশ্যন বি অৰ্ধক্ষেপণ, অপশ্যন চি দ্বি অপসাৰণ, অপশ্যন ডি সংযোজন। আমি ফাৰ্ষ্ট ইয়াৰ সমীকৰণটো জানি ল'ব লাগিব। ইয়াৰ সমীকৰণটো হৈছে Zn প্লাছ CuSO4 কাৰ্চিন ZnSO4 প্লাছ Cu। আমি ইয়াত দেখিলোঁ যে SO4টো Zn লগত বিক্ৰিয়াজোঁটত লগ লাগিছে, কিন্তু বিক্ৰিয়কত Cu লগত লগ লাগি আছে, অৰ্থাৎ আয়নটো এটাৰ লগত এক্সচেঞ্জ হৈছে। চ' এইটো হ'ব আমাৰ অপসাৰণ বিক্ৰিয়া। নেক্সট কুৱেশ্যনটো আমাক দিছে কপাৰৰ ক্ষয়ভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰ্ণৰ চামনি পৰে? অপশ্যন এ ক'লা, অপশ্যন বি মুগা, অপশ্যন চি সেউজীয়া, অপশ্যন ডি ৰঙা। আমাক কপাৰৰ যেতিয়া তুমি তাঁৰ দেখিছা, কপাৰৰ তাঁৰৰ যেতিয়া ক্ষয়ভৱন লাহে লাহে ক্ষয়ভৱন যায়, তেতিয়া আমাক সেউজীয়া দেখা যায়। এতিয়া অপশ্যন চিটো শুদ্ধ হ'ব, সেউজীয়া। নেক্সট কুৱেশ্যনটো আমাক সুধিছে চিলভাৰৰ ক্ষয়ভৱনৰ ফলত চিলভাৰৰ পৃষ্ঠত কেনে বৰ্ণৰ চামনি পৰে? অপশ্যন এ ক'লা, অপশ্যন বি সেউজীয়া, অপশ্যন চি মুগা, অপশ্যন ডি মটীয়া। আমাৰ যেতিয়া চিলভাৰৰ তোমালোকে বাচন বৰ্তন দেখিছা, চিলভাৰৰ বাচন বৰ্তনত যেতিয়া ক্ষয়ভৱন হয় তেতিয়া আমাক ক'লাকে চামনি দেখা যায়, ক'লাকে। চ' অপশ্যন এটো শুদ্ধ হ'ব, আমাক ক'লা। নেক্সট কুৱেশ্যনটো আমাক সুধিছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। অপশ্যন এ মলি আঁতৰাবলৈ, অপশ্যন বি ঘৰ্ষণৰ দ্বাৰা ইয়াক উত্তপ্ত কৰিবলৈ, অপশ্যন চি ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ, অপশ্যন ডি ইয়াৰ পৃষ্ঠৰ হাইড্ৰক্সাইডৰ তৰপটো আঁতৰাবলৈ। যেতিয়া আমাৰ মেগনেছিয়াম বায়ুত থাকে তেতিয়া MgO সৃষ্টি কৰে মেগনেছিয়াম অক্সাইড। ত' মেগনেছিয়াম অক্সাইডটো আঁতৰাবলৈ আমি পৰিষ্কাৰ কৰি ল'ব লাগে। অপশ্যন ইয়াত চিটো শুদ্ধ হ'ব, ইয়াৰ পৃষ্ঠৰ অক্সাইডৰ তৰপটো আঁতৰাবলৈ।